মানুষের গলিয়াত গতিকে মোৰ নিয়ে লাগে তাৰে আমাক জিপিচি এজনে ফোন কৰি ক'ল যে এক্সিডেণ্ট হৈছে আপোনালোকে সোনকালে আহক সেইখিনি কৈয়ে মানে আমি আৰু দৌৰাদৌৰিকৈ ওলাই গ'লোঁ বেছি দিন হোৱা নাই সেই কিমান এটা মোৰ মনতো নাই কিমান 6-7 মাহমান হ'ল নেকি এনেকৈ হ'ব সদায় যেনেকৈ যায় সেনেকৈ তেওঁ খুব মানে চিনচিয়াৰ মানুহ নিজৰ কাম কৰি নিজৰ ফাইল পত্ৰ লৈ মানে এনেকৈ 9:30-10টাতে ওলাই গৈছে আৰু ভাত পানী খাই যেনেকৈ সদায় যায় তেনেকৈ ওলাই গ'ল আমিও আৰু ভাবিছোঁ কালি আমাৰ অম্বুবাচী আছিলে অলপ মোৰো কাম বেছি অলপ ঘৰ দৰ্জা মোচা কাচা কৰি কেনে বোলে আবেলি আমিও মাংস আনিলোঁ ল'ৰাকেইটা বোলে অম্বুবাচী মাংস খাম বুলি এই মাংসখিনি বনাই থাকোঁতে মোক ফোন এটা আহিল যে দাদাৰ এক্সিডেণ্ট হৈছে আপুনি সোনকালে আহক সেইকাৰণে বাবুক ক'লোঁ মই বোলে বাবা ব'ল এই ক'লোঁ ড্ৰাইভাৰ এটা লগ বোলে মই পাৰিম মা ব'ল আমি যাওঁ তোৰ হস্পিটেলত আছে এনেকৈ সেইটো কওঁতে ক'ল কি হস্পিটেল নালাগে আপোনালোকে ইয়াতে আহক এনেকৈ সুধি যাই দেখোঁ যে মানুহটোৰ এই অৱস্থা কোনোবাই যে মানুহটোৱে গলিয়াত আহিছে গতিকে মোৰ নিয়াই লাগে ব্যক্তিগত ব্যক্তিগতভাৱে কাৰোবাৰ শত্ৰুতা আছিল কিবা ভাবুকি এতিয়াতো মোক একোৱে কোৱা নাই মই একোৱে গম নাপাওঁ এইবিলাক কিবা ভাবুকি আহিছিল নেকি কিবা এনেকেতো মোক একো কোৱাই নাই মানুহজনে নিজে নকয় তেওঁ খালি অলপ মানে দৰ্জা চৰ্জা বন্ধ কৰি হওক এইকেইদিন টেনশ্যনত কাম কৰি থাকে মই ভাবিছোঁ পঞ্চায়তৰ কাম সদায় টেনশ্যনত থাকে তেওঁ খুলিও নকয় এনেতো সন্দেহ এতিয়া কাক কি কৰিম জিপিৰ কাম মানুহক লগ পাই কি ক'ম মই এতিয়া একো আলিমুলি নকয় খালি মোৰ আইনৰ ওপৰত একটা বিশ্বাস পুলিচে প্ৰশাসনে মোক যাতে ন্যায় দিয়ে সেইখিনিয়ে মই আৰু মই একো ক'ব নোৱাৰো আঘাতটো হ'লে মই শান্তি পাওঁ মোৰ আত্মাটোৱে শান্তি পাব কিবা কাৰোবাৰ প্ৰতি যদি কিবা অভিযোগ আছে আপুনি ক'ব পাৰে এতিয়া নাজানাকে মানুহ কাকো ক'ব নোৱাৰো না একো ভাবুকি আপোনালোকে আহা গম নাপায় কোৱাও নাই খালি কেইদিনমান ধৰক অফিচৰ কামৰ পাতি লৈ বুলি এনেকুৱা ভাবি আছিলো অলপ মন চন মাৰি থাকিছিল আৰু বাকীটো নৰ্মেলে আছে এনেকুৱা নাই মানুহজন ভাল সকলো যোনেও ফুটব সিয়ে ক'ব যে ভাল মানুহজন এনেতো আমাৰ ইয়াক কালি গোৱালপাৰাৰ পৰাও আহিছে আগত নলংগা 4 বছৰ আগত আছিল দেউতাই তাৰে মানুহ কালি ৰাতি আহি 10টাত আহি ওলাইছে গতিকে এনেতো মানুহৰ লগত মইতো ভাবো কোনো শত্ৰুতা নাই